वेलकम बैक टू माई चैनल आज पुनः स्वागतम जानाइছোঁ আপোনালোকক মোৰ আন এটি ব্লগলৈ আৰু আজি মানে ৰাতিপুৱাৰ পৰা ইমান ব্যস্ত হৈ আছোঁ ব্লগটো ষ্টাৰ্ট কৰিম বুলিও মানে একদম চান্সে পোৱা নাছিলোঁ আৰু এইজনীয়ে হ'ল কাৰণটো মামা দুষ্ট কৰি থাকে ৰাতিপুৱাৰ পৰা হয়নে এতিয়া মাইৰাক মই ফাৰ্ষ্ট গাটো ধুৱাই ল'ম যিহেতু মই আজৰি এতিয়া তাইৰ কামখিনি কৰিম কামখিনি কৰি লৈ পেলাইহে মই বনোৱা মেলা কৰিম নামা তুমি ধুনুকে হামুদি থাকিবা হ'বনে মা মাইৰাক কোনোমতে শুৱাই থৈয়ে মই কিচেনৰ কামত লাগি গ'লোঁ জলদি খাই লৈ আমি আহিলোঁ এতিয়া প্ৰতীক্ষা আচলতে পটককৈ ভাবিলোঁ মাইৰাক ডক্টৰক দেখুৱাই লোৱাই ভাল হ'ব কাৰণ কেইদিনমান হ'ল তাইৰ চৰ্দিটো কমাই নাই মেডিচিনবিলাক খুৱাই আছিলোঁ যদিও মানে এবাৰ এডভাইচ কৰি লোৱাটো ভাল গতিকে আজি আহিব ৰখিব লাগিব গতিকে আমি ৰেষ্টুৰেণ্টত আহিলোঁ কিবা এটা খাওঁ বুলি আৰু মোৰতো মানে ঠাণ্ডাহে কিবা এটা খাব মন গ'ল ঠাণ্ডাই এটা লৈ ল'লোঁ প্ৰতীক্ষাৰ পৰা আমি ডাইৰেক্ট নেক্সা শ্ব'ৰুম গ'লোঁ একচুৱেলি আমাৰ নাম্বাৰ প্লেটখন লগাব আছিলে চ' সেইখন যিহেতু বাটতে পালোঁ গতিকে লগাই ল'লোঁ কাৰণ এওঁৰো অফিচ থাকে আৰু নেক্সট ডে আহিবৰ কাৰণে দিগদাৰ হৈ যায় আহি পালোঁ ঘৰ জাষ্ট আজি কামটো হ'ল নাম্বাৰ লগোৱা কামটো ৰৈ আছিলে আজি লগাই আহিলোঁ আৰু মাইৰাকো দেখাই আহিলোঁ অকণমান মনটো কিবা এটা ভাল লাগিছে ডক্টৰে ক'লে মানে অলপ কিবা এটা মানে ভয়টো কমে যে তাইৰ আচলতে কফ আছে এতিয়াও সেইটো কাৰণে মেডিচিন দিছে অকণমান বেয়া লাগে মানে এণ্টিবায়'টিক দিলে কিন্তু উপায় নাই বহুত দিন ধৰি পেলাই মানে কফটো আছে কাৰণে হয়তো এণ্টিবায়'টিক দিছে খুৱাই চাওঁ এতিয়া কিমানখিনি ভাল হয় আৰু এতিয়া ঘৰত আহিছে মাহঁত মানে এইকেইদিন মা প্ৰায় আহিয়ে আছে মা আৰু সৰু বৌ মানে কি সৰু দাদাৰ ছোৱালীজনীক আমাৰ ঘৰৰ পিছফালে টিউশ্যনত দিছে আণ্টি এজনীৰ তাত শংকৰদেৱৰ টিচাৰ হয় তেওঁ চ' সেইকাৰণে মাহঁত প্ৰায় আহি আছে সেইকাৰণে মনটো ভালো লাগে মাহঁত আহিলে আৰু মাইৰা এতিয়া পূৰা মাহঁতৰ লগত পূৰা বিজি হৈ গৈছে অহাৰ লগে লগে এতিয়া মই ফ্ৰেছ হৈ লওঁ আৰু চাহ একাপ খাম এতিয়া আৰু এটা কথা ক'বই পাহৰিলোঁ আমাৰ যে গাড়ী নম্বৰটো লগাইছোঁ 1208 এটা মানে বিশেষত্ব আছে সেইটো হ'ল 1208ৰ ফাৰ্ষ্ট 12টো হ'ল মানে মানসৰ বাৰ্থডে তাৰপিছত আৰু 20 হ'ল 20th মাইৰাৰ বাৰ্থডে আৰু লাষ্টৰটো 8টো হ'ল মোৰ বাৰ্থডে চ' প্লাছ কৰি কিনে 1208 স্পেচিয়েল হয় আমাৰ কাৰণে সেয়েহে এই নম্বৰটো ৰাখিলোঁ আৰু ভাবিছিলোঁ পাওঁ নাপাওঁ এটা ডাউট হৈ আছিলে আৰু লাকিলি আমি পাই গ'লোঁ নম্বৰটো সেইকাৰণে আজি মনটো বিৰাট ভাল লাগিছে আমি বিচৰা নম্বৰটোৱে পালোঁ বাবে মা চাহ খালা মা মানে যেতিয়াই মোৰ ঘৰত আহে তেতিয়াই প্ৰেছাৰটো চেক কৰি দিব লাগে আৰু কেতিয়াবাতো প্ৰেছাৰ মেচিনটো মানসে লৈ যায় মানে মাহঁতৰ তাত চেক কৰাবলৈ একচুৱেলি মাৰ অলপ ভয়টো বেছি আৰু অকণমান টেনশ্যন হ'লে প্ৰেছাৰটো বাঢ়ি গৈছে নেকি এনেকুৱা এটা ভয় সোমাই গৈছে মানে আৰু মায়ে যেতিয়াই ভাবে মানে প্ৰেছাৰটো বাঢ়িছে একজেক্টলি মানে সঁচাকৈ বাঢ়িয়ে যায় প্ৰেছাৰটো সেইকাৰণে আমাৰ ঘৰত আহিলেই মানে মই মাক চেক কৰি দিওঁ প্ৰেছাৰটো এতিয়া এমাজনৰ পৰা এটা বস্তু আহি পাইছে মই নাথাকোঁতে বস্তু মানে ইমান একো ডাঙৰ বস্তু নহয় হাৱাই চেণ্ডেল এযোৰ দিছিলোঁ অৰ্ডাৰ সেইযোৰ আহি পাইছে যিকোনো বস্তুৱে নতুন হ'লে কিবা এটা এক্সাইটমেণ্ট থাকে নহয়নে লাগিলে হাৱাই চেণ্ডেলেই নহওক ব্লেক কালাৰ দিছোঁ কাৰণ ঘৰত থাকিলে কিবা হোৱাইট টাইপৰ হ'লে মানে লেতেৰা হৈ যায় সোনকালে সেইকাৰণে ব্লেক কালাৰ দিছিলোঁ চেণ্ডেলযোৰ বিৰাটেই কমফৰ্টেবল হয় একদমেই লাইট ৱেইট হয় আৰু পিউমাৰ হয় তথাপি বহুত বেছি কষ্টলি নহয় এনেই 900 লিখা আছে দামটো আমি 480 নে 485 কিবা এটা এনেকুৱা প্ৰাইচত লৈছোঁ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম যদি কোনোবাই ইচ্ছা কৰিছে তেনেহ'লে ল'ব পাৰে কাৰণ লাইট ৱেইট হ'লে চবেই ভাল পায় মই যে বিৰাটেই ভাল পাইছোঁ
আজি ডিনাৰ পুৰা ডেলিচিয়াছ হ'ব কাৰণ আজি বনাব চিকেন মান আছে কেতিয়াবা নিজে বনাব ইচ্ছা কৰে চ' মই বনাব দিওঁ আৰু মাইৰাৰ বাবে মই বনাম এতিয়া চিকেন ৰাইচ তাৰ বাবে 2 পিচ চিকেন লৈ লৈছোঁ 1 পিচ লিভাৰ হয় আলু আৰু আদা নহৰু পিঁয়াজ তাত মই ঘিত গোটা জিৰাখিনি ফুটাই ল'লোঁ তাৰ ওপৰত আদা নহৰু পিঁয়াজখিনি দি দিলোঁ এতিয়া মই তাত চিকেন আৰু আলুখিনি দি দিলোঁ আৰু বহুত বেছি ফ্ৰাই নকৰিলেও হৈ যায় অকণমান ফ্ৰাই কৰি তাত মই চাউলখিনি দি দিম এইখিনি অলপ ফ্ৰাই হোৱাৰ লগে লগে মই ইয়াত চাউলখিনি দি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই ল'ম তাত গৰম পানী দি দিলোঁ আৰু এতিয়া 8টা বা 10টা হুইচেল মাৰাৰ লগে লগে মাইৰাৰ চিকেন ৰাইচ ৰেডি আমাৰো ডিনাৰ ৰেডি হৈ গ'ল চিকেনটো এওঁৱেই বনালে আৰু ৰুটিখিনি মই জল্দি বনাই ল'লোঁ এওঁক ধুনীয়াকৈ সজাই দিলোঁ এনেকৈ আৰু মই প্লেটতে চিকেন একেলগে ৰুটিৰ লগতে লৈ ল'লোঁ একদম মানে এওঁ বনালে যে ডিনাৰটো সেইকাৰণে খাই বিৰাট মজা পালোঁ কোনোবা বেলেগে বনাই দিলে কেতিয়াবা বিৰাট ভাল লাগে ন খাই মই নিজে বনোৱাটো খাই পেলাই মানে আমনি লাগি গৈছে আৰু সেইকাৰণে এওঁ বনালে খাই মই বিৰাট ভাল পাওঁ গৈ আজৰি হ'লোঁ আৰু এতিয়া শুই যাওঁ আৰু বিৰাট ভাগৰো লাগিছে আৰু ইমান গৰম পৰিছে ন আকৌ অতি সোনকালে লগ পাম নতুন এটা ব্লগ লৈ আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ ব্লগটো যদি ভাল পালে চাই তেনেহ'লে লাইক এটা কৰিব নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো মোৰ ভিডিঅ' যদি নতুনকৈ কোনোবাই চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ অতি সোনকালে লগ পাম তেতিয়ালৈকে বাই বাই